কোনোবা এজনে এষাৰ খুব সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে এইখন সমাজক যদি আমি আগবঢ়াই নিব বিচাৰো তেতিয়াহ'লে ইজনে সিজনক লাত মৰাৰ পৰিৱৰ্তে হাত আগবঢ়াব লাগিব। মই নৱকুমাৰ ডেকাই পুনৰ আপোনালোক সকলোৰে বাবে এটা খুব সুন্দৰ কাহিনী লৈ আহিছো। আৰু আমাক প্ৰতিটো কাহিনীয়ে আমাৰ জীৱনৰ বাবে কিবা নহয় কিবা এটা খুব সুন্দৰ কথা শিকায়। আজিৰ কাহিনীটোৱেও আমাৰ প্ৰত্যেকৰে বাবে দৰকাৰী এটা কথা শিকাব। আহক কাহিনীৰ মাজলৈ যাওঁ। আজিৰ কাহিনীটো হ'ল এজন অতি দুখীয়া ঘৰৰ ল'ৰাৰ কাহিনী। সেই ল'ৰাজনে বহু কষ্ট কৰি যেনে তেনে HSLC এক্সামত পাছ কৰিলে। এই পৰীক্ষাত পাছ হোৱাৰ পিছত সেই ল'ৰাজনে চাকৰি বিচাৰি চহৰলৈ গ'ল। চহৰত এদিন এখন বাতৰি কাকতত এটা বিজ্ঞাপন ওলাল যে অফিচ এটাৰ কাৰণে অফিচ বয়ৰ এটা চাকৰি ওলাইছে। এই ল'ৰাজনে সেই চাকৰিটোৰ বাবে আবেদন কৰিলে। ইণ্টাৰভিউ দিনা সেই ল'ৰাজনে ইণ্টাৰভিউ দিবলৈ গ'ল আৰু তাত গৈ তেওঁ দেখিলে যে ইণ্টাৰভিউ দিবৰ কাৰণে বহুতো ল'ৰাই শাৰী পাতি থিয় হৈ ৰৈ আছে। সেই ল'ৰাজনেও সেই শাৰীবোৰৰ মাজতে থিয় হ'লগৈ। যেতিয়া সেই ল'ৰাজনক ইণ্টাৰভিউ কক্ষলৈ মাতিলে তেতিয়া ইণ্টাৰভিউ লোৱা ছাৰজনে সেই ল'ৰাজনক এটাৰ পিছত এটা প্ৰশ্ন কৰি যাবলৈ ধৰিলে আৰু শেষত এই ল'ৰাজনক কোৱা হ'ল যে তোমাৰ ইমেইল আইডিটো দিয়া আৰু তাতেই মই তোমাৰ ইণ্টাৰভিউ ফলাফল দি পঠাম। এই ল'ৰাজনে ইমেইল আইডি কি বুজিয়েই নাপায়। তেতিয়া তেওঁ ক'লে যে মোৰ ইমেইল আইডি নাই। এতিয়া সেই ইণ্টাৰভিউ লোৱা মাষ্টৰজনে ক'লে আজিৰ যুগৰ ল'ৰা হৈ তোমাৰ ইমেইল আইডি নাই, তুমি যোৱা, তোমাৰ চাকৰি কোনো কাৰণত নহয়। এনেদৰে সেই ল'ৰাজন বিমুখ হৈ ওলাই আহি তেওঁ নিজৰ পকেটত হাত খেপিয়াই চালে। দেখিলে যে তেওঁ হাতত 200 টকা আছে। এতিয়া সেই ল'ৰাজনৰ মনলৈ এটা বুদ্ধি আহিল। এই ল'ৰাজনে কি কৰিলে, সেই 200 টকাৰে আপেল কিনিলে। আপেল কিনি তেওঁ বেচিবলৈ ধৰিলে। সন্ধিয়া সময়ত তেওঁ 270 টকা পালে, অৰ্থাৎ 70 টকা তেওঁ লাভ হ'ল। তাৰপিছত কি কৰিলে, পিছদিনা সেই 270 টকাৰে পুনৰ আপেল কিনিলে। সেইদিনাও তেওঁ 100 টকা লাভ পালে। এনেদৰে তেওঁ এদিনৰ পিছত এদিন এনেকৈ আপেল কিনি কিনি এখন মন্দিৰত সৰু ফল মূলৰ দোকান খুলি পেলালে। লাহে লাহে তেওঁ ভাগ্য ভাললৈ আহিল। এই সৰু দোকানখন গৈ এখন বহুত ডাঙৰ দোকানলৈ পৰিৱৰ্তন হ'ল। সময় অতিবাহিত হোৱাৰ লগে লগে সেই ল'ৰাজনৰ এখন দোকানৰ সলনি 2-3খন দোকান সেইখন চহৰতে হৈ গ'ল। তাৰপিছত তেওঁ কি কৰিলে, আৰু দোকান খুলিবৰ কাৰণে গাঁৱলৈ গ'ল কিছুমান ল'ৰা আনিবলৈ। আৰু গাঁৱৰ পৰা কিছুমান ল'ৰা লৈ আহিলে আৰু সেই ল'ৰাবোৰক লগাই বিভিন্ন ঠাইত, বিভিন্ন চহৰৰ বিভিন্ন ঠাইত সৰু সৰুকৈ ফল মূলৰ দোকান খুলি দিলে। চাওঁতে চাওঁতে সেই ল'ৰাজন এজন বহুত ডাঙৰ বিজনেছমেন ৰূপে পৰিগণিত হ'ল। যেতিয়া এই কথাটো সকলো ফালে ৰজনজনাই গ'ল, সাংবাদিকসকলেও কথাটো গম পালে। HSLC পাছ কৰা ল'ৰাই গাঁৱৰ পৰা আহি এজন বহুত ডাঙৰ ব্যৱসায়ী হিচাপে এই চহৰত প্ৰতিষ্ঠিত হৈছে। গতিকে এদিন ইণ্টাৰভিউ ল'বৰ কাৰণে সাংবাদিক তেওঁৰ ওচৰলৈ আহিল আৰু ইণ্টাৰভিউ শেষত সেই ল'ৰাজনক ক'লে যে ছাৰ, আপোনাৰ ইমেইল আইডিটো দিয়ক, মই আপোনাৰ এই ইণ্টাৰভিউটো ইমেইল কৰি পঠাই দিম। তেতিয়া সেই ল'ৰাজনে সাংবাদিকজনক ক'লে, মোৰ যদি ইমেইল আইডি থকাহেঁতেন মই আজি ইমান ডাঙৰ বিজনেছমেন কেতিয়াও হ'ব নোৱাৰিলোহেঁতেন।
এটা খুব সুন্দৰ কাহিনী। এই কাহিনীটোৱে আমাক ইয়াকে শিকায় যে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ টেলেণ্ট থাকে। নিজৰ টেলেণ্টক চিনক, কপি কৰা বন্ধ কৰক। যেতিয়া আপুনি নিজৰ ক্ষমতাক চিনি পায়, নিজৰ কামত লাগিব, সেই কামত কেতিয়াও আপুনি অসফল নহয়, আপুনি পাছ কৰিবই, এইটো গেৰেণ্টি।